হাঁহি আৰু ধেমালিটো আমি বহুত কৰিলোঁ আৰু ভৱিষ্যতেও কৰি থাকিম, কিন্তু এই হাঁহি আৰু ধেমালি যদি আমি বৃদ্ধকাললৈকে টানি লৈ যাব খোজোঁ, তেনেহ'লে আমাৰ তিনিটা বস্তুৰ খুবেই প্ৰয়োজন হ'ব। এটা হ'ল হেল্থ মানে স্বাস্থ্য, এটা হ'ল ৱেল্থ মানে সম্পত্তি ধন, আৰু এটা হ'ল মেণ্টেল পিচ মানে মানসিক শান্তি। এই তিনিওটা বস্তুৰ ভিতৰত সবচে বেছি ইম্পৰ্টেণ্ট হ'ল আপোনাৰ ৱেল্থ মানে সম্পত্তি। বৃদ্ধকালত যদি আপোনাৰ হাতত সম্পত্তি নাথাকে, আপোনাৰ হাতত যদি ধন নাথাকে, তেনেহ'লে এই হাঁহি আৰু ধেমালি চাগে আপোনাৰ অলপ হ'লেও কমি যাব। গতিকে এইটো বয়সত আপুনি যি কৰ্ম কৰি আছে আৰু সেই কৰ্মৰ পৰা আপুনি যি ইনকাম কৰি আছে, তাৰ পৰা খৰচ কৰাৰ পিছত আপুনি সেই ধনৰ এটা অংশ আপুনি ভৱিষ্যতৰ কাৰণে বচাই যাওক। কাৰণ বৃদ্ধকালত আপোনাৰ গাত শক্তিও নাথাকিব আৰু আপোনাৰ মেণ্টেল হেল্থো চাগে ঠিক নাথাকিব। গতিকে আপুনি নিজৰ ল'ৰা ছোৱালী নাতি পুতিৰ সৈতে যদি ভালকৈ সময় কটাব খোজে বৃদ্ধকালত, তেনেহ'লে আপোনাৰ ধনৰ সঁচাকৈ প্ৰয়োজন হ'ব। গতিকে আপুনি আজি যি ইনকাম কৰি আছে তাৰ এটা অংশ আপুনি বচাই যাওক। কেনেকৈ বচাব পাৰি তাৰে এটা মই উপায় দিছোঁ। সবচে ভাল উপায় হ'ল মিউচুৱেল ফাণ্ড। মিউচুৱেল ফাণ্ডত আপুনি অলপ অলপকৈ SIP কৰি পেলাই অলপ অলপ পইচা জমা কৰি পেলাই আপুনি 25-30 বছৰৰ কাৰণে ডাঙৰ ধন ঘটিব পাৰিব আৰু আপোনাৰ বৃদ্ধকালটো সঁচাই সুখময় হ'ব। গতিকে যাওক, মোৰ চেনেলত মিউচুৱেল ফাণ্ডৰ ভিডিঅ' আছে, আপোনালোকে চাই লওক, বুজি লওক, তাৰপিছত মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰক। ধন্যবাদ।